যে এখেতসকল মেচিয়ৰ্ড হোৱা নাই, তেওঁলোকে পৰিপক্ক ৰাজনীতি কৰিবলৈ শিকা নাই, আনক গালি গালাজ কৰা বা বিশেষকৈ লুৰিণ অখিল তেওঁলোকে আন্দোলন কৰি ৰাজনীতি কৰিছে। গতিকে চিঞৰ বাখৰ কৰা আন্দোলন কৰাটোৱে ৰাজনীতি বুলি ভবাটো ভুল। তেওঁলোকে বিৰোধীৰ অস্তিত্বই নাইকিয়া কৰিলে। দ্বিতীয়তে কংগ্ৰেছ দলৰ সম্পৰ্কত মই এটা কথা কওঁ, কংগ্ৰেছ দল অসমীয়া খিলঞ্জীয়া লোকৰ হৃদয়ৰ পৰা ইতিমধ্যে নোহোৱা হৈছে। কংগ্ৰেছ দলটোক কোনোবাই APCC আৰ বা ৰকিবুল হুছেইনৰ নামত কৰিবলৈ কৈছিল, সেইটো শুদ্ধ নহ'ব। মই ভাবোঁ কংগ্ৰেছ দলটোৰ নামটো অসম প্ৰদেশ কংগ্ৰেছ কমিটি মিয়া এম কৰাটো বেছি ভাল হ'ব। এইটো এটা মিয়াৰ দল। তাক মুছলিম লীগ বুলি ক'লেও মুছলিম লীগৰ সেই সময়ত এটা এজেণ্ডা আছিল। এওঁলোকৰ এজেণ্ডাটো হ'ল কেৱল ক্ষমতা দখল কৰা আৰু অসমখন ধ্বংস কৰা, বা কোনো পজিটিভ এজেণ্ডা নাছিল। গতিকে মিয়াৰ এটা ৰাজনৈতিক দল, এই ৰাজনৈতিক দলটোত হিন্দু মানুহ থাকিবৰ কাৰণে ভৱিষ্যতৰ দিনত লাজ পাব, আৰু কোনোবাই নিজৰ স্বাৰ্থত হয়তো থাকিব পাৰিব, কিন্তু কোনো সনাতনী হিন্দু চিন্তাৰ মানুহে কংগ্ৰেছ দলত ভৱিষ্যতে কেতিয়াও থাকিব নোৱাৰে, এইটো নিশ্চিত। আমি সদায় কৈ থাকোঁ যে গণতন্ত্ৰত শক্তিশালী বিৰোধী লাগে, কিন্তু আমাৰ অসমত শক্তিশালী বিৰোধীটো নাছিলে। আমাৰ অসমত আছিলে বিশৃংখলতা সৃষ্টি কৰা এটা বিৰোধী শক্তি। তেওঁলোকে আপোনালোকে গোটেই 5 বছৰৰ বিধানসভা যদি চায়, গঠনমূলক আলোচনাৰে বিধানসভাত অংশগ্ৰহণ কৰা এটা দিনো আপোনালোকে নেদেখে। গতিকে মই ভাবোঁ বিৰোধীৰ প্ৰয়োজন আছে বুলি থকা ধাৰণাটো লাহে লাহে সলনি কৰিব হ'ল। বিৰোধী নালাগে, ভাল মানুহ চৰকাৰী দলত থাকিলে বিৰোধীৰ ভূমিকা আমিয়ে পালন কৰিম। আমিয়ে বিধায়ক হিচাপে, কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, বিধায়ক হিচাপে চৰকাৰক প্ৰয়োজনীয় ক'ৰবাত যদি কিবা দেখো আমিয়ে চৰকাৰ সম্পৰ্কত প্ৰশ্ন কৰিম। কিন্তু বিৰোধী যে থাকিবই লাগিব তাৰ কোনো অৰ্থ নাই। আগতে আছিলে যে আমাৰ চৰকাৰৰ যদি কিবা ভুল কৰে কোনে দেখুৱাই দিব, সেইটো আছিলে আজিৰ পৰা 40 বছৰ 50 বছৰ আগৰ ধাৰণা। আজি কিবা এটা যদি ক'ৰবাত হ'ব নালাগে বুলি ৰাইজে ভাবিছে, 1 মিনিটৰ ভিতৰত ছ'চিয়েল মিডিয়াত সাংবাদিকসকলে বা বিভিন্ন প্লেটফৰ্মত এই কথাবিলাক আলোচনা হয়। বিৰোধীৰ ভূমিকা আপোনালোকে পালন কৰিব। সাংবাদিকসকলে যিমান শক্তিশালীভাৱে বিৰোধীৰ ভূমিকা পালন কৰি আহিছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, শক্তিশালী বিৰোধীৰ ভূমিকা এই কংগ্ৰেছ ৰাইজৰ দল আদিতকৈ বহুত ভালকৈ আপোনালোকে পালন কৰি আহিছে। গতিকে আপোনালোকেই বিৰোধী ভূমিকা পালন কৰিব। আৰু মই নাভাবোঁ যে অসমত মিয়া সমষ্টিকেইটা বাদ দি বিৰোধী কেতিয়াবা থাকিব, কাৰণ ভাল কাম কৰা লোকৰ লগত ৰাইজ থাকিব, আৰু আমি সদায় ভাল কাম কৰিবৰ কাৰণে কংগ্ৰেছ বুলি ক'বলৈতো অসমীয়া মানুহৰ মাজত নাই। মই আকৌ কৈছোঁ, অসমীয়া মানুহৰ মাজত, খিলঞ্জীয়া মানুহৰ মাজত কংগ্ৰেছ শূন্য। এতিয়া কংগ্ৰেছ আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, মিয়া কমিটি। গতিকে মিয়াৰ মাজত থাকিব, তেওঁলোকে মিয়াৰ হৈ মাত মাতিব। অসমীয়া খিলঞ্জীয়া মানুহৰ অভাৱ অভিযোগ সমস্যাৰ সম্পৰ্কত বিধানসভাত মাত মাতিবলৈ কোনো ব্যক্তি নাই। এগৰাকী বিধায়ক, হিন্দু বিধায়ক জিকিছে, তেওঁ সমষ্টিত 50% অধিক মাইনৰিটি মানুহ আছে। গতিকে তেওঁলোকৰ হৈ মাতিব। গতিকে কংগ্ৰেছ দলৰ বা বিৰোধীৰ পৰা আমাৰ খিলঞ্জীয়া লোকৰ সপক্ষে মাত মাতিব পৰা কোনো ব্যক্তি নাই। আনকি মই কৈছোঁ আপোনালোকক চাব, অখিল গগৈ ডাঙৰীয়া যদিও উজনি অসমৰ পৰা জিকি আহিছে, তেওঁ আহি থকা দিনত এই 20-22টা যিকেইটা ছিট আজি বিৰোধীৰ হাতত আছে, এটাতো তেওঁলোকে লৈছেই ঢিংটো, বাকীখিনি ল'বৰ কাৰণে অখিলেও সেই তেওঁলোকৰ সুৰতে কথা ক'ব। আপোনালোকে চাই থাকিব, মই আজি আপোনালোকক ভৱিষ্যতবাণী কৰিছোঁ।